তই চাগে পৃথিৱীৰ একমাত্ৰ প্ৰেমিক যিয়ে প্ৰেমিকাৰ লগত কথা পাতিবলৈ এজনে নিজৰ চেহেৰা লুকুৱাই আহিবলগীয়া হৈছে পিছে তই মোৰ দৰে দেখাত হেণ্ডচাম নহ'লে মোটামুটি ঠিকে আছ মাই হেণ্ডচাম বয় এতিয়া চা বুজিছ তাই আহিছে তাই আজি সকলো দেখো ভাই যা না হে দোস্ত ওয়েলকাম টু এনআর আসাম ইউটিউব চ্যানেল অন্য এটা ভিডিওলৈ স্বাগতম জনালো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু আজি মই যাই আছো উৎপল দাৰ এখন ধুনীয়া নাটক চাবলৈ আৰু নাটকখনৰ নাম হ'ল বিৰিখৰ বিৰিনা চাই থাকক ভিডিওটি আপোনালোকে ৰবক প্ৰথমতে টিকেটটো কাটি লওঁ তাৰ পিছত যাই আছো আমি আৰু এনেকৈ টিকেট কাউণ্টাৰত আহি টিকেটটো কাটি ললো আৰু ফাইনালি টিকেটটো লৈ ললো আৰু ইয়াত খন্তেক পিছতে বিৰিখৰ বিৰিনা আৰম্ভ হ'ব নাটকখন আৰু এনেকৈ উৎপল দা আহি পালে আৰু উৎপল দাই গাড়ী পৰাই নুমিলে এনেকৈ উৎপল দাই ভিতৰলৈ সোমাই গ'ল আৰু আমিও ইফালে সোমাই যাব লাগে তাড়াতাড়ি বলক আৰু গাই চাওক না আপোনালোকে মানুহ কিমান মানুহ বিৰিখৰ বিৰিনা চোৱাৰ হেঁপাহ আৰু ফাইনেলি আৰম্ভ আৰু ভিডিওটো আৰম্ভ হোৱাৰ আগতে মই এটা আপোনালোকক কথা কম বুলি ভাবিছোঁ যে মই এটা কিউএনএ ভিডিও বনাম বুলি ভাবিছোঁ আৰু আপোনালোকে তাত প্ৰশ্ন কৰিব মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে উত্তৰবোৰ দিম আপোনালোকে অতি সোনকালে প্ৰশ্নবোৰ কৰিব
তোৰ বছ আছে বাবেহে তই গাড়ী খাব পাৰিছ মই গাড়ী খাব পৰা নাই কাৰণ মোৰ বছে নাই মোৰ কোনো বছ নাই তাৰমানে মোৰ কোনো চাকৰি নাই মোৰ কোনো চাকৰি নাই তাৰমানে মোৰ কোনো টেলেণ্টেই নাই এই এমএলএৰ টেলেণ্টৰ অভাৱ ঘটা নাই দেই সন্ধিয়াৰ বোলে সোনকালে আহিবি তই চাগে পৃথিৱীৰ একমাত্ৰ প্ৰেমিক যিয়ে প্ৰেমিকাৰ লগত কথা পাতিবলৈ এতিয়া নিজৰ চেহেৰা লুকুৱাই আহিবলগীয়া হৈছে পিছে তই মোৰ দৰে দেখাত হেণ্ডচাম নহ'লে মোটামুটি ঠিকে আছে মাই হেণ্ডচাম বয় এতিয়া বুজিছ তাই আহিছে তাই আজি সকলো দেখো আরে ভাই যা না ফাইনেলি গাইজ আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আজিলৈ বাই অন্তত ভিডিঅ'টো পাম